নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা আপোনালোকৰ ৰাতিপুৱাৰ ভিডিঅ' দিবলৈ ওলাইছোঁ। মই পুৱাৰ সময়টোনো কি কৰোঁ তাকে দেখাম বুলি ওলাইছোঁ। ক'ৰবাত ভুল হ'লে ক্ষমা কৰিব। মই ৰাতিপুৱা শুই উঠি গা পা ধুই লৈ দোকানখন খুলি ঝাৰু দি পানী দুনি ছটিয়াই মেলি দুডালমান ধূপ জ্বলাই লৈ মই পুৱাৰ দিনটো আৰম্ভ কৰোঁ আৰু যিখিনি ঘৰত বাকী থাকে কাম সেইখিনি পাছত কৰোঁ। এনেদৰে মোৰ দিনটো আৰম্ভ হয়। এয়া চাওক, আপোনালোকে সদায় দৈনন্দিন একেখিনি কামকে কৰি মোৰ দিনটো আৰম্ভ কৰোঁ। এয়া দোকানৰ সকলোখিনি বয় বস্তু ধুনীয়াকৈ ঠিক ঠাক কৰি মই মোৰ নিজৰ ভিতৰৰ কামখিনি কৰিবলৈ যাওঁ আৰু এনেদৰে মই ভগৱানৰ আগত, লক্ষী মাৰ আগত সেৱা জনাওঁ।